হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত স্বাগতম। আজি আছোঁ মই কলাক্ষেত্ৰৰ ভিতৰত, আৰু কলাক্ষেত্ৰত জীৱনত মই আজি প্ৰথম ভিডিঅ' কৰিবলৈ আহিছোঁ। আৰু কলাক্ষেত্ৰত আপোনালোকে জানে বিভিন্ন ধৰণে আমাৰ ৰাজনীতিৰ লিডাৰসকল ঘাইকৈ কেইজনমান ব্যক্তিয়ে কৈ থাকে যে মিয়া মিউজিয়াম লাগে, মিয়া মিউজিয়াম লাগে। মিয়া মিউজিয়াম কিয় লাগে, কিয় নালাগে, সঁচাকৈ মিয়া মিউজিয়াম প্ৰয়োজন হয়নে, সেই বিষয়ে আজি অকণমান নিজেই পৰ্যবেক্ষণ কৰিম। অসমত থাকি অসমীয়া সংস্কৃতিৰ লগত নিমিলা কিছুমান ব্যক্তিয়ে মিয়া মিউজিয়াম কিয় বিচাৰে, সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। আৰু আহি থাকোঁতে হঠাতে লগ পালোঁ এজন ইউটিউবাৰ, আমাৰ পুৰণা চিনাকি, কিন্তু ফিজিকেলি কোনো লগ হোৱা নাছিলোঁ। আজি লগ হ'লোঁ আৰু তেখেতে ফেমিলি লৈ আহিছে। আহকচোন তেখেতসকলক অকণমান জনাই দিওঁ, আৰু আমাৰ এই কলাক্ষেত্ৰ বিশ্বৰ দৰবাৰত আমি কেনেকুৱা আগুৱাই লৈ যাব পাৰোঁ সেই তেন্তে আহক চিনাকি কৰি দিওঁ তেখেতৰ লগত। এয়া চাওক, নমস্কাৰ। এখেতেই হ'ল বি বৰা ভুৱন, ইউটিউবাৰ। এখেত এজন শিক্ষক হয়, শিক্ষকতা কৰে মই জনাত, আৰু এখেতৰ লগত আহিছে তেখেতৰ ফেমিলি। তেখেতৰ এটা চেনেল আছে সৰুকৈ, লৱাৰ আছাম বুলি, কিন্তু মানুহজনী হ'ল আপাৰ আছামৰ। দুজন আপাৰ আছামৰ দিয়ক, কিন্তু চেনেলটো দিছে লৱাৰ আছাম। বৰদা কেনেকুৱা আজি? খুব ভাল লাগিছে কলাক্ষেত্ৰত আহি। আৰু আপোনাক লগ পাই খুব ভাল লাগিল। বিশেষকৈ আমাৰ এজনৰ আপোনাৰ নামটো, চেনেলটোৰ নামটো আকৌ পাহৰি এম ৰহমান ব্লগছ। এম ৰহমান ব্লগ কওক। আপোনালোকে একদম ছাপোৰ্ট কৰি যাব, এই বহুত দূৰলৈ লৈ যাবগৈ, ইমান ওপৰত লৈ যাব যাতে আকাশৰ ওপৰতকৈ ওপৰলৈ গুচি যায়। ঠিক আছে, আপোনালোকে একদম ছাবস্ক্ৰাইব কৰি যাব চেনেলটো। বহুত ভাল ভাল ভিডিঅ' দিয়ে, যিবিলাক ভিডিঅ' মইতো ভাল পাওঁ। আপোনালোকে চাব, চোৱাৰ পিছত ক'ব ইমানেই ভাল স্ক্ৰিপ্ট দিয়ে, মই বহুতেই ভাল পাওঁ। ক'বলগীয়া যিখিনি কথা দৰকাৰ ইউটিউবত, সেই কথাখিনিয়ে তেওঁ জনা যায়। গতিকে ভিডিঅ'খিনি আপোনালোকে চাই যাব আৰু আগুৱাই লৈ যাব। আৰু মোৰ ভিডিঅ'ত পাব ট্ৰেণ্ডিং ভিডিঅ', আৰু লগতে আপোনালোকে কিছুমান পইণ্ট পাব, আৰ্গুমেণ্টিকেল পইণ্ট পাব। গতিকে আহক আগুৱাই যাওক, আৰু আগৰ ফালে কি আছে চাই লওক। মিয়া মিউজিয়ামৰ কাৰণে কিয় প্ৰতিবাদ কৰিছিলে, তেওঁলোকে মিয়া মিউজিয়ামৰ বিষয়ে কিবা জানেনে, অসমীয়া মিউজিয়ামৰ বিষয়ে কিবা জানেনে, সেই সম্পৰ্কে জনাই দিয়ক। বলক। এয়া চাওক, বৰ্তমান আমি ভিতৰলৈ গৈ আছোঁ। এয়া কলাক্ষেত্ৰৰ পৰিৱেশ গেটত, মেইন গেট গৈ পোৱা নাই। এয়া চাওক কি সুন্দৰ মনোৰম প্ৰাকৃতিক দৃশ্য। এয়া দেখিছে কি ধুনীয়াকৈ গছ গছনি। এয়া চাওক, আকৌ এয়া হ'ল মেইন গেট। এতিয়া আমি মেইন গেটৰ ভিতৰত সোমাম আৰু গৈ কিনে এতিয়া চাম বা ভিতৰত কলাক্ষেত্ৰৰ ভিতৰত কি কি বস্তু দেখা যায়, সঁচাকৈ কলাৰে ভৰপূৰ হৈ আছে নে নাই সেই বিষয়ে জনাম। ক্ষেত্ৰৰ ভিতৰত এটা ৰংগমঞ্চ, আৰু এয়া এখন বৃহৎ ফিল্ড। এয়া দেখিছে নহয়, সৌ সিদিনা ইয়াতে এটা প্ৰেক্টিছ হৈ গৈছিলে আমাৰ জাতীয় উৎসৱ বিহু, ঘাইকৈ ৰঙালী বিহু বিশ্বৰ দৰবাৰত কেনেকৈ উপস্থাপন কৰি গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰিব, আৰু তাৰে ইয়াতে আখৰা চলিছিলে। আৰু অহা 14 তাৰিখ সৰুসজাই ষ্টেডিয়ামৰ পৰা আপোনালোকক ডাইৰেক্ট দেখুৱাম। আপোনালোকে চাব আমাৰ বিশ্ব দৰবাৰত আমাৰ ৰঙালী বিহুটো কেনেকৈ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে। অংকীয়া ভাওনা শ্ৰীৰাম বিজয়, এটা ধুনীয়াকৈ গেট সজাই ৰাখিছে। এয়া গেট, আকৌ ভিতৰলৈ যাব পাৰি। আকৌ ভিতৰলৈ গ'লে পোৱা যায় এটা ৰংগমঞ্চটো, আপোনালোকক যিটো অকণমান আগতে কৈ দিলোঁ। এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশ। আৰু এয়া চাওক, বিল্ডিংবিলাক দেখিছেনে ডাঙৰ ডাঙৰ। ইয়াৰ ভিতৰত কলা সংস্কৃতিৰ বস্তু দাঙি ধৰিছে। সেই কলা সংস্কৃতিৰ বিষয়ে আপোনালোকক অকণমান জনাবলৈ এতিয়া আগবাঢ়িছোঁ। তেন্তে আহি থাকক। সন্মুখত এখন নৌকা, কিন্তু ইয়াত এটা বিশেষ মহত্ব আছে কি, যেতিয়া আমাৰ জেনেৰেলি শোভাযাত্ৰা উলিওৱা হয় ভাগৱত পাঠ বা অন্যান্য, তেতিয়া এই নৌকা সদৃশ ৰথটো ব্যৱহাৰ কৰা হয়। আপোনালোকে নিশ্চয় দেখিছেই। এতিয়া গৈ আছোঁ, এয়া চাওক পূৰ্বজ্যোতি সংগ্ৰহালয়। এই বিল্ডিঙৰ ভিতৰত গৈ কলা সংস্কৃতিৰ বিষয়ে আপোনালোকক দাঙি ধৰিবলৈ। তেন্তে আহক, আহি থাকক আমাৰ লগতে। এয়া চাওক, বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহ বৰ্তমান দৰ্জাৰ তল লগাই আছে, সেই ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলোঁ। গৈ আছোঁ কলাক্ষেত্ৰৰ ভিতৰত থকা এটা মিউজিয়ামত। এয়া চাওক, ইনচাইড আউটচাইড। গতিকে আমি ইনচাইডেৰে প্ৰৱেশ কৰিম আৰু ভিতৰৰ পৰা সংগ্ৰহ কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক ভিতৰত কি কি আমি দেখিবলৈ পাওঁ কলা সংস্কৃতিৰ বিষয়ে। মিউজিয়ামৰ ভিতৰত সোমাই আমি দেখিলোঁ দানৱ, শিয়ালৰ দৃশ্য। এয়া চাওক, এয়া গয়াসুৰ। এয়া চাওক গয়াসুৰ। আকৌ এয়া হ'ল পুতনা ৰাক্ষসী। এইটো ঘাইকৈ ৰাসত বেছিকৈ দেখুওৱা হয়, আপোনালোকক দেখুৱাইছোঁ। তো বন্ধু বান্ধৱীসকল, এয়া সন্মুখত দেখিবলৈ পাইছে আমাৰ অসমখন যিহেতু বাৰে ৰহণীয়া সংস্কৃতিৰে ভৰপূৰ, গতিকে বিভিন্ন ধৰণৰ সংস্কৃতিৰ ইয়াতে নিদৰ্শন দাঙি ধৰিছে কি ধুনীয়াকৈ। গতিকে ইমানখিনি নিদৰ্শন দাঙি ধৰাৰ পিছতো
এগৰাকী অসমীয়া হিচাপে আমি কেনেকৈ বাৰু উত্থাপন কৰিব পাৰোঁ বা দাবী জনাব পাৰোঁ যে কলাক্ষেত্ৰৰ ভিতৰত আমাক আকৌ মিউজিয়াম লাগে। আপোনালোকে এবাৰ ভাবক, এয়া চাওক সুন্দৰকৈ নৌকা এখন দেখুৱাইছে। এই নৌকাখন বাৰু কি সেই মিউজিয়াম দাবী কৰা ব্যক্তিসকলে ব্যৱহাৰ নকৰে নেকি বাৰু? ডাঙৰ শৰাই, গতিকে চাওক, এয়া সন্মুখত চাওক, বাঁহ বেতেৰে নিৰ্মিত চেপা, চহৰা বা অন্যান্য সা সামগ্ৰীবিলাক ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। কলাক্ষেত্ৰ প্ৰদৰ্শন কৰি থাকোঁতে দুগৰাকী ভাইটি আৰু এজনী ভণ্টি লগ পালোঁ। তেওঁলোকে ক'ৰ পৰা আহিছে অকণমান জানিবলৈ চেষ্টা কৰোঁ। ক'ৰ পৰা আহিছে বাইদেউ? ছয়গাঁও ধূপধৰা। নহয়, পঢ়ি আছোঁ তোমালোকে? কোন ক্লাছ? ক্লাছ 8। তুমি? ছেকেণ্ড ইয়াৰ। আৰু তুমি? ফাৰ্ষ্ট ইয়াৰ। ছায়েন্স নে আৰ্টছৰ? তোমাৰ আৰ্টছ। এয়া চাওক, তেওঁলোকৰ এতিয়া এক্সাম শেষ হ'ল। তেওঁলোকে এতিয়া আহিছে আমাৰ গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত কলাক্ষেত্ৰত পৰিদৰ্শন কৰিবলৈ, মানে কলাৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ। আপোনালোকে জানে আপোনালোকৰ ল'ৰা ছোৱালীৰ এক্সাম শেষ হ'ল, গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক যদি এতিয়ালৈকে দেখুওৱা নাই কলাক্ষেত্ৰ, আপোনালোকে লৈ আহিব, ইয়াত দেখুৱাব। কলা সংস্কৃতিৰ বিষয়ে বহুত আপোনালোকে ল'ৰা ছোৱালীক শিকাব পাৰিব। কলাক্ষেত্ৰত একেবাৰে টপত এয়া এটা বিশেষ মন্দিৰ। এই মন্দিৰত আপোনালোকে সেৱা জনাব পাৰিব। এয়া চাওক, আৰু চাৰিওফালৰ এয়া পৰিৱেশ আপোনালোকক অকণমান কেমেৰাত দেখুৱাইছোঁ। এইয়া গুৱাহাটীৰ পৰিৱেশ। সন্মুখত সাহিত্য আৰু সংগীত নাটক ভৱন। এই বিল্ডিংটোৰ ভিতৰত সোমাম এতিয়া আমি জ্ঞান অৰ্জনৰ কাৰণে। একচুৱেলি এতিয়া আমি ভিতৰলৈ গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়ৰ ভিতৰত। এয়া চাওক, এতিয়া আহক আপোনালোকক দেখুৱাই এপদ এপদকৈ। এয়া চাওক, ভিতৰত সোমাই ইয়াত কি ধুনীয়া এক পৰিৱেশ। আহকচোন এতিয়া ভিতৰত দেখুৱাওঁ আপোনালোকক ইয়াতে কি কি দেখিবলৈ পাওঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া মই সেইসকল ব্যক্তিক উদ্দেশ্যে ক'ব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে কলাক্ষেত্ৰৰ ভিতৰত মিউজিয়াম বিচাৰি নিজকে দাংকোপ মাৰি কয় আৰু নিজে অসমীয়া সংস্কৃতিৰ বিষয়ে অনুধাৱন নকৰাকৈ আমাৰ অসমত এটা ৰাজনীতিৰ জৰিয়তে বিভেদৰ বীজ বিয়পাব বিচাৰিছে, সেইসকল সাৱধান হোৱা ভাল। এয়া চাওক, আপোনালোকে আহক। এয়া দেখিছে নহয়, বৰ্তমান ওপৰলৈ গৈ আছোঁ। আহকচোন ওপৰতো আপোনালোকক দেখুৱাওঁ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়। এয়া আমাৰ অসমীয়া সংস্কৃতিৰ, অসমীয়া সাহিত্য জগতৰ এজন সাহিত্যৰ্থী, যিজনক আমি ৰসৰাজ বৰুৱা নামেৰে জানো। আৰু তেখেতৰ সকলো দিশত আছে ৰস, হাঁহি, আনন্দ। ইয়াত আহি এটা বিশেষ বস্তু দেখিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকক অকণমান জুম কৰি দেখুৱাইছোঁ। এয়া চাওক, লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰমাণ পত্ৰ এখন আপোনালোকে পঢ়ি চাব। আৰু তেখেতে শিৱসাগৰৰ পৰা 1886ত ছেকেণ্ড ডিভিজনলৈ পাছ কৰিছিলে। গতিকে চাওক, ডিভিজনটো মেটাৰ নকৰে, হাউ কেন এচিভ দ্য নলেজ। আপোনালোকৰ ল'ৰা ছোৱালীক সদায় উৎসাহিত কৰিব এনেকুৱা ধৰণে পঢ়ুৱাই আগুৱাই নিয়াৰ কাৰণে, জ্ঞান অৰ্জনৰ কাৰণে, লাভৰ কাৰণে। ইয়াত বিভিন্ন ধৰণৰ আছে তেখেতৰ জোনাকীৰ বিষয়ে। এয়া চাওক, জোনাকী আলোচনা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত জোনাকী শিৰোনামা পৃষ্ঠাৰ ছবি আছে।
এয়া কবি যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱা এয়া এটা দৃশ্য ইমেজ এয়া চাওক এয়া দেখিছেনে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান সম্পৰ্কত স্বলিখিত টকা আমি পঢ়োঁতে পাইছিলোঁ তেখেতৰ জন্ম হেনো ভূমিষ্ঠ হোৱা নাছিলে নৌকাস্থ হৈছিলে এয়া চাওক তেখেতৰ কিছুমান সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ ইমেজ এয়া চাওক কেনেকৈ জাকত জিলিকি আছে এইজনে হ'ল আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এয়া চাওক লক্ষ্মীনাথ বেজবৰুৱাৰ বংশ পৰিচয় এয়া চাব আপোনালোকক দেখুৱাইছোঁ অকণমান জুম কৰি আপোনালোকে চাই থাকিব এনেকুৱা ধৰণে আমাক এনাৰ্জিত জৰুৰী হৈছিলে এয়া হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনপঞ্জী লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আৰু এয়া চব জন্ম মৃত্যু চন লিখা আছে বন্ধু বান্ধৱীসকল আজি আপোনালোকক বহুত কষ্টৰ মাজেৰে এইখিনি সংগ্ৰহ কৰি দেখুৱালোঁ আশা কৰোঁ আপোনালোকেও আমাৰ কলাক্ষেত্ৰৰ এই মিউজিয়ামটো বিশ্বৰ দৰবাৰত আগুৱাই লৈ যোৱাত সহায় কৰিব সেই কামনাৰে তেন্তে আহকচোন আৰু অকণমান টাইম লৈ আপোনালোকৰ পৰা এয়া চাব এখন ব্ৰিজ দেখাত তেনেকুৱা লাগে যে চুইচ গেট হয় কিন্তু চুইচ গেট নহয় দিয়কচোন এইটো মানে ইপাৰৰ পৰা ইপাৰে আহিবৰ কাৰণে দৰ্শকৰ কাৰণে সুবিধা কৰি দিছে এয়া চাব এই মাইনাহঁতে ৰীল বনাই আছে তাতে দেখিছে নহয় মাইনাহঁতে ধুনীয়া ৰীল বনাইছে দুজন দেখিছে আপোনালোকে আহিব গতিকে এনেকুৱা ৰীল পাতি বনাব পাৰিব দেখিছেনে আহি দেখিলোঁ ইমান ধুনীয়াকৈ পষ্ট লৈ আছে ইমান ধুনীয়াকৈ আৰু কি ক'ম আৰু এইজন দেখিলে এনেকুৱা লাগে ন আমাৰ মনটো মানে কিবা হৈ যায় এয়া দেখিছেনে লগত গাৰ্লফ্ৰেণ্ডো নাই আনিব নোৱাৰিলোঁ বৰা দা কি আমি কি মায়াত বন্দী হৈ গ'লোঁ এয়া দেখিছেনে এই বাইদেউহঁতে লাজতে মই হ'ল সেইফালে মুখ কৰিলে না এইজনী কিন্তু লাজ নাই দিয়ক ধুনীয়া চাই আছে কিন্তু এইজনী মহৰ শিঙৰ পেপা মহৰ পিঠিত উঠি বজাই আছে এয়া দেখিছে এক দৃশ্য মহ চৰোৱা দৃশ্য আৰু এইয়া দেখিছেনে আমাৰ গণেশ বাবা মানে হাতীৰ দৃশ্য আকৌ এইফালে ঘৰিয়ালে হাতীৰ ঠেঙত এয়া কামোৰাৰ এটা দৃশ্য দেখুৱাইছে এয়া চাওক ঘৰিয়ালে কি নাখায় হাতী গণেশ বাবা সকলোৱে খাই দিব এয়া সন্মুখত দেখিছে আপোনালোকে এখন চাইনবোৰ্ড ৰং ধেমালি ক্ষেত্ৰ এইখন এখন পাৰ্ক হয় সৰু ল'ৰা ছোৱালী শিশুবিলাকৰ কাৰণে এয়া দেখিছেনে বিভিন্ন ল'ৰা ছোৱালী খেলি আছে এই এয়া চাওক এতিয়া যিহেতু আমিও ল'ৰালি কাল হেৰুৱাই দিলোঁ কিন্তু আৰু ৰং ধেমালি কৰিম ভিতৰত ঘূৰি কিনে আজি অনুভৱ হ'ল যে কলাক্ষেত্ৰত কোনো আমাক মিউজিয়াম নালাগে এয়াই যথেষ্ট অসমীয়া কলা সংস্কৃতিক কেনেকৈ আমি বিশ্বৰ দৰবাৰত আগুৱাই লৈ যাব পাৰোঁ সেইটোৱেই হ'ল আমাৰ উদ্দেশ্য ইয়াত কোনো মিউজিয়ামৰ প্ৰয়োজন নাই বুলি মই আজি অনুভৱ কৰিলোঁ আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিম আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে যদিহে ভাল পাইছে সুন্দৰকৈ কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু যদি পচিবল হয় মানে সম্ভৱ হয় আপোনালোকৰ লছ হ'বলগীয়া কাৰণে আমাৰ কলাক্ষেত্ৰখন সমগ্ৰ মানে অনলাইন জগতত বিস্তাৰিত কৰাৰ কাৰণে আপোনালোকে পাৰিলে শ্বেয়াৰ কৰি দিব যি যেনেকৈ পাৰে তেনেকুৱাকৈ আৰু এনেকুৱা শ্বেয়াৰ কৰিব যাতে ভেদাইলতাৰ নিচিনা সকলোফালে গন্ধাই যায় তো বৰদা কেনেকুৱা লাগিলে আজি কলাক্ষেত্ৰত আহি ভাল লাগিল নহয় আপোনাৰ অনুভৱ কেনেকুৱা মিউজিয়াম লাগে মিউজিয়ামৰ জৰুৰী থকা বুলি ভাবেনে এজ এ আছামিজ হিচাপে যিটো দেখিলোঁ ইয়াত তেনেকুৱাটো দৰকাৰ নাই যিখিনি দেখিছোঁ সেইখিনি সকলো একেই মিয়া বুলি ক'লে তাৰ লগত অসমীয়া আছে দেই এইটো কথা আপোনালোকে জানিব অসমীয়াৰ লগত মিয়া যোগ হৈ আছে কোনো বেলেগে কৰিব নোৱাৰে মানে মিয়াখিনি পিছত আছে ন অসমীয়াৰ পিছতে আছে মিয়া আছে কিন্তু পিছত আছে দৰকাৰ নাই আমি যেনেকৈ আছোঁ তেনেকৈ মিলাপ কৰি চলিব লাগে মিলাপটোৱে ডাঙৰ কথা মিলা প্ৰীতিয়ে চলিব লাগে ইয়াত মুছলমান হিন্দু খ্ৰীষ্টিয়ান জৈন একো নাই হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান নাক দুটা চকু ভগৱান দিছে গতিকে আমি মিলি চলিম জয় হিন্দ জয় ভাৰত জয় আই অসম